নামনি অসমৰ এখন গাঁও। তাত এহাল বুঢ়া বুঢ়ীয়ে বাস কৰিছিল। তেওঁলোকৰ অৱস্থা বেয়া নাছিল। মাটি-বাৰী যিখিনি আছিল সেইখিনিৰ উপাৰ্জনেৰে তেওঁলোকে ভালদৰে চলিব পাৰিছিল। তেওঁলোকৰ এটাই অশান্তি আছিল, ল'ৰা-ছোৱালী এটিৰো মুখ নেদেখিলে। বুঢ়ীজনী কুৎবুদ্ধিসম্পন্ন আছিল। প্ৰায়েই বেমাৰ হোৱা ভাও জুৰি শুই থাকে। বুঢ়াই হাল বাই খেতি-বাতি কৰাৰ উপৰিও ঘৰৰ সকলো কাম কৰিব লগা হৈছিল। বুঢ়াই ৰাতিপুৱাই উঠি কাম-কাজ কৰি থৈ যায়। দুপৰীয়া হাল মেলি দি ঘামে জুৰুলা হৈ আহি ঘৰত ভাত ৰান্ধি খায়। বুঢ়ীক ভাত খাবলৈ ক'লে খাব নোৱাৰে, কেঁকাই গোঠাই শোৱাপাটিত শুই থাকে। এনেকৈ বহু বছৰ অতিবাহিত হ'ল। এদিন বুঢ়ীৰ ওপৰত সন্দেহ হ'ল। অনুমান হ'ল যে বুঢ়ীয়ে মিছাকৈ বেমাৰ হোৱা বুলি শোৱাপাটিত দিনে নিশাই শুই থাকে। দিনক দিনে বেমাৰত ক্ষীণাই যাবলৈ এৰি ক্ৰমে শকতহে হৈ গৈ আছে। ডাক্তৰ কবিৰাজ লগাইছে, তথাপি বেমাৰনো কি তাক ধৰিব পৰা নাই। তথাপিও সাধাৰণ দৰৱ পাতি দি বেমাৰনো কি তাৰ অপেক্ষাত থাকিল। বুঢ়াৰ সন্দেহ হ'ল। এদিন হাল বাবলৈ যাওঁ বুলি ঘৰৰ বাহিৰলৈ ওলাই আহি গৰুহাল এৰাল দি ঘৰৰ পিছফালে লুকাই থাকি বুঢ়ীৰ মতিগতি চাবলৈ ৰৈ থাকিল। বুঢ়া হাল বাবলৈ যোৱা বুলি ভাবি বুঢ়ীয়ে শোৱাপাটিৰ পৰা উঠিল। বুঢ়া হাললৈ যোৱাৰ পিছত এজন মাছ পোহাৰীয়ে মাছ লৈ আহি বুঢ়ীৰ ঘৰৰ সন্মুখত চিঞৰিলে, "মাছ ৰাখিবি নেকি অ?" বুঢ়ী ওলাই আহি পোহাৰীৰ পৰা 9টা ডাঙৰ এলেং মাছ ৰাখিলে। মাছকেইটা বাছি ধুই মেলি ভাত ৰান্ধিবলৈ গ'ল। 9 পোহা চাউল জুখি লৈ ভাত ৰান্ধিলে। মাছকেইটা ভালদৰে ভাজি লৈ ভাত খাবলৈ বহিল। ভাত খাই উঠি বুঢ়ীয়ে এঙামুৰি কাঢ়ি ক'লে, "9টি এলেং তেলত ডুবাই 9 চাউলৰ ভাত খাই ল'লো বোপাই, কোনে পেলাপা?" বুঢ়াৰ কাণত কথাষাৰে বেজী বিন্ধা দিলে। বুঢ়াই কৈ উঠিল, "পাত ময়েই পেলাম দে।" বুঢ়াৰ কথা শুনি বুঢ়ীয়ে ত্ৰাসী মধুসূদন দেখিলে। বুঢ়া বুঢ়ীৰ ওচৰ পালে। তাই যে অতদিনে মিছা কথা কৈ বুঢ়াৰ ওপৰত খাই আছে তাৰ বাবে ককৰ্থনা কৰিলে। ৰাইজ মাতি বুঢ়ীৰ সমস্ত কথা বিৱৰি ক'লে। ৰাইজেও বুঢ়ীক ভৱিষ্যতলৈ তেনে কাম নকৰিবলৈ সাৱধান কৰি দিলে।